নমস্কাৰ মই প্ৰণৱে আপোনাক ইনফৰটেইনমেণ্ট স্কোৱাৰৰ এটা নতুন প্ৰতিবেদনলৈ স্বাগতম জনাইছোঁ। নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰে ভিতৰত এটা অতি প্ৰতীক্ষিত অৰ্থাৎ সকলোৱে আশাৰে বাট চাই ৰখা এটা গুৰুত্বপূৰ্ণ আপডেট, গুৰুত্বপূৰ্ণ এটা পৰ্টেল হৈছে মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল। ঠিক আছে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 2025 বৰ্ষৰ 1 জানুৱাৰীৰ দিনাখন এই যি পৰ্টেল আছে, মিউচুৱেল ট্ৰেন্সফাৰৰ যি পৰ্টেল আছে, পৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে আৰু এই পৰ্টেলটোৰ নাম দিয়া হৈছে স্বাগত সতীৰ্থ নামেৰে। ঠিক আছে, আপোনালোক সকলোৱে অৱগত এই যি স্বাগত সতীৰ্থ যি মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল গ্ৰেড 3 আৰু গ্ৰেড 4 এমপ্লয়িজ সকলৰ বাবে যিটো নতুনকৈ পৰ্টেল আৰম্ভ কৰিছে, এইটো 1 জানুৱাৰীৰ পৰা এই পৰ্টেলটো আৰম্ভ হৈ গৈছে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰত্যেক বছৰ অৰ্থাৎ 2025 নহয়, নতুন নতুন যিবোৰ বছৰ আহিব 2025, 2026, 2027 এই যিসমূহ বছৰ আহি থাকিব, আহিবলগীয়া বছৰসমূহত 1 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ 28 তাৰিখলৈকে, জানুৱাৰী 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 28 তাৰিখলৈকে প্ৰায় 2 মাহ ধৰি এই পৰ্টেলটো অপেন হৈ থাকিব। গ্ৰেড 3 আৰু গ্ৰেড 4 কৰ্মচাৰীসকলৰ বাবে এতিয়া এইটো মুকলি কৰা হৈছে। হয়তো পিছলৈ অন্যসকল কৰ্মচাৰীসকলৰ বাবেও এই পৰ্টেলটো মুকলি কৰা হ'ব পাৰে, কিন্তু বৰ্তমান 2025 বৰ্ষৰ যি স্বাগত সতীৰ্থ মিউচুৱেল ট্ৰেন্সফাৰৰ যি পৰ্টেল হয়, এই পৰ্টেলটো কেৱল গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকল এমপ্লয়িজ আছে, এমপ্লয়িজসকলৰ বাবে মুকলি কৰি দিছে। ঠিক আছে, ইয়াতে আপোনালোকৰ যিসমূহ ৰিকুৱাৰমেণ্টছ হয়, ৰিকুৱাৰমেণ্টছ আৰু কেনেধৰণৰ প্ৰচেছত আপোনালোকে আচলতে এই যিটো আপোনালোকৰ পৰ্টেলটো মিউচুৱেল আপোনালোকে কৰিব পাৰিব, সেই বিষয়ে সবিশেষ আমি এই প্ৰতিবেদনত জনাম আৰু মুখ্যমন্ত্ৰীয়ে কি মন্তব্য দাঙি ধৰিছে সেয়াও আমি এই প্ৰতিবেদনত সংলগ্ন কৰিম। ঠিক আছে, প্ৰথম কথা হ'ল কি, যেতিয়া আপুনি এজন 3rd গ্ৰেড বা 4th গ্ৰেডৰ এমপ্লয়িজ হয়, তেতিয়া আপুনি 5খন জিলা অৰ্থাৎ অসমৰ 5খন জিলাত আপোনালোকে কি কৰিব পাৰিব, এইটো এপ্লাই কৰিব পাৰিব। আপোনাৰ মনপুত্ৰ 5খন জিলাত আপুনি এপ্লাই কৰিব লাগিব আৰু তাৰ পিছতে যেতিয়া আপুনি এপ্লাই কৰিব, এপ্লাই কৰাৰ পাছত আপোনাৰ কাৰণে এজন মিউচুৱেল এমপ্লয়ি বিচৰা হ'ব আৰু তাৰ পাছতে আপোনাৰ এই প্ৰচেছটো চলি থাকিব। এতিয়া প্ৰচেছ ফ্ল'টো কি হয় আৰু মুখ্যমন্ত্ৰীয়ে কি বক্তব্য দাঙি ধৰিছে সেয়া আমি চাওঁ আহক। ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছোঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পৰ্টেল মুকলি কৰিছোঁ, যাক স্বাগত সতীৰ্থ বুলি কৈছোঁ। এই পৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি, 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ, অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি, যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে, তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পৰ্টেল, ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছোঁ যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে
খোজ দিম। স্বাগত সতীৰ্থত মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকল এমপ্লয়ী থাকিব তেওঁলোকৰ প্ৰচেছ ফ্ল'টো অৰ্থাৎ তেওঁলোকে কেনেদৰে আবেদন কৰিব লাগিব তাৰ প্ৰচেছ ফ্ল'টো হ'ব এনেকুৱা ধৰণৰ। ফাৰ্ষ্ট, এজ এ এপ্লিকেণ্ট এমপ্লয়ীজনে কি কৰিব লাগিব, এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব তেওঁৰ বাবে। ঠিক আছে, একাউণ্টটো ক্ৰিয়েট কৰাৰ পাছত তেওঁলোকে কি কৰিব লাগিব, তাতে ভেৰিফিকেশ্যন কৰাব লাগিব। আইডেণ্টিটি ভেৰিফিকেশ্যন ইউজিং পেন এণ্ড ফিলিং অফ এপ্লিকেশ্যন। আপোনালোকে তাতে যিখন এপ্লিকেশ্যন থাকিব সেইখন তাতে এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যনখন আপোনালোকে ফিল আপ কৰি দিব লাগিব আৰু তাৰ কাৰণে আপোনালোকক পেন কাৰ্ডখন প্ৰয়োজন হ'ব। তাৰপাছতে কি হ'ব, আপুনি যেতিয়া আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰিব তাৰপাছতে আপোনালোকৰ প্ৰফাইলটো কি হ'ব, ভেৰিফিকেশ্যন হ'ব। আপোনাৰ যিটো প্ৰফাইল হ'ব, আপুনি যিটো ফৰ্মখন ফিল আপ কৰিব, নাম বা আপোনাৰ যি ডিটেইলছ থাকে গোটেই ডিটেইলছখিনি দি আপুনি যেতিয়া ফিল আপ কৰিব, ফিল আপ কৰাৰ পাছতে আপোনাৰ সেইটো কি হ'ব, ভেৰিফিকেশ্যন হ'ব। ঠিক আছে, ভেৰিফিকেশ্যন যেতিয়া আপোনাৰ হৈ যাব, ভেৰিফিকেশ্যন হোৱাৰ পাছতে যেতিয়া আপোনাৰ এইটো এপ্ৰুভ হ'ব, এপ্ৰুভ হোৱাৰ পাছত আপোনালৈ এইটো SMS যোগে নটিফিকেশ্যন আহি যাব বা আপুনি আপোনাৰ যিটো পৰ্টেল হয় পৰ্টেলটোত আপোনালোকে লগ ইন কৰিও সেইটো প্ৰচেছটো চাব পাৰে। ঠিক আছে, তাৰপাছতে আপোনালোকৰ কি হ'ব, নতুন এখন উইণ্ড' অ'পেন হ'ব যেতিয়া আপোনাৰ প্ৰফাইলটো ভেৰিফাই হৈ যাব। নতুন উইণ্ড'খনত আপুনি কি কৰিব লাগিব, পাঁচখন জিলা আপুনি এপ্লাই কৰিব পাৰিব মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে। ঠিক আছে, সেইটো আপোনালোকে কি কৰিব লাগিব, আপুনি সেইটো ৰিকুৱেষ্ট কৰিব লাগিব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলত আপুনি এজ এ এপ্লিকেণ্ট। তাৰ পাছতে আহিব আপোনাৰ নেক্সট প্ৰচেছটো, যেতিয়া আপোনাৰ এই মিউচুৱেল ট্ৰেন্সফাৰ ৰিকুৱেষ্টটো আপোনাৰ তাতে এপ্ৰুভ হ'ব, তাৰপাছতে আপোনাৰ এপ্লিকেশ্যন বিলৈকে আপোনাক ট্ৰেন্সফাৰ কৰাই দিব। ঠিক আছে, তাৰপাছতে এইটো কি হ'ব যে এপ্লিকেণ্টছ এণ্ড একচেপ্ট ৰিকুৱেষ্ট জইণ্ট মিউচুৱেল ট্ৰেন্সফাৰ ৰিকুৱেষ্ট চেণ্ড টু HOD। যেতিয়া আপুনি এই গোটেই আপোনাৰ ডিষ্ট্ৰিক্টখিনি চিলেক্ট কৰাৰ পাছতে আপোনাৰ যিটো ভেৰিফিকেশ্যন প্ৰচেছ হ'ব, যেতিয়া সেইটো আপোনাৰ হৈ যোৱাৰ পাছত তাৰপাছতে আপোনাৰ এপ্লিকেশ্যনখন যাব HOD অৰ্থাৎ আপোনাৰ যিটো হেড অফ দি ডিপাৰ্টমেণ্ট, মিউচুৱেল ট্ৰেন্সফাৰৰ যিটো হেড অফ দি ডিপাৰ্টমেণ্ট হয়, হেড অফ দি ডিপাৰ্টমেণ্টত গুচি যাব। তাৰ পাছতে হেড অফ দি ডিপাৰ্টমেণ্টে আপোনাক সেইটো কি কৰিব, এপ্ৰুভ কৰিব বা নকৰিবও পাৰে। যদিহে এপ্ৰুভ কৰে তেতিয়া আপোনাৰ লগে কি হ'ব, ট্ৰেন্সফাৰ অৰ্ডাৰ জেনেৰেটেড। HOD হ'ব আপোনাৰ ফাইনেল যিটো ষ্টেপ, প্ৰচেছ ফ্ল'টোৰ ফাইনেল ষ্টেপটো হ'ব HOD। HODয়ে যেতিয়া আপোনাৰ এপ্ৰুভ কৰিব তেতিয়া আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো জেনেৰেট হৈ যাব। যদিহে নট এপ্ৰুভ হয়, অৰ্থাৎ HODৰ দ্বাৰা যদিহে আপোনাৰ মিউচুৱেল ট্ৰেন্সফাৰটো নট এপ্ৰুভ হয়, তেতিয়া আপোনালোকৰ কি হ'ব, আপোনাক পঠাই দিব এডিট উইণ্ড' অপেনছ ফৰ এপ্লিকেণ্ট আণ্ডাৰ হিজ অৰ হাৰ লগ ইন ফৰ প্ৰফাইল আপডেটছন। আপুনি যিখন ফৰ্ম ফিল আপ কৰিছিলে সেইখনত HODয়ে যেতিয়া আপোনাৰ এপ্ৰুভ নকৰে, যদি এপ্ৰুভ কৰে আপোনাৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো হৈ যাব, যদিহে আপোনাক এপ্ৰুভ নকৰে তেতিয়া আপুনি আকৌ ৰিছাবমিট কৰিব লাগিব আপোনাৰ যিখন আপোনাৰ এপ্লিকেশ্যন হয়, এপ্লিকেশ্যনখন ৰিছাবমিট কৰিব লাগিব। তাৰ কাৰণে আপোনাৰ এডিট যিখন আপোনাৰ ফৰ্ম হয়, এডিট ফৰ্মখন পুনৰ অ'পেন হৈ যাব। আপোনাৰ যিটো একাউণ্ট ক্ৰিয়েট কৰিছিলে সেই একাউণ্টটো লগ ইন কৰাৰ পাছতে পুনৰ আপুনি আকৌ আপোনাৰ এপ্ৰুভ নোহোৱা আপোনাৰ যিখন এপ্লিকেশ্যনখন আপুনি আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব।